আজি এপ্ৰিল মাহৰ 30 তাৰিখ। আজি আমাৰ বাবে এটি বৰ বিশেষ দিন। বিশেষ দিন এই কাৰণে আমি স্কুলীয়া জীৱনত একেলগে পঢ়া বান্ধৱী শেষৰজনীৰ আজি বিয়া। লগতে 30 বছৰৰ আগৰ সেই স্কুলীয়া দিনবোৰৰ সময়খিনিলৈ আমি আজি মনত পেলাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৌৱা ছায়া আৰু হৰ্ষহঁত আহি পালে। সৌজনী ছায়াৰ ছোৱালী আৰু সেইটো হৈছে কিশোৰীমাৰ ল'ৰা। এইটো হৈছে দীপমণি, সৌজনী ৰুবি, তাৰ কাষতে এইজনী হ'ল কিশোৰীমা মানে পেটলি, নিপন আৰু এয়া হৈছে ৰাজীৱ। হাঁহিটো শুনিছে নহয়? এই হাঁহি হৈছে পুৰণি হাঁহি, মানে আমাৰ স্কুলীয়া দিনৰ পঢ়াৰ সেই সময়খিনিলৈ মনত পৰি গৈছে। আচলতে সকলো বন্ধু বান্ধৱীক যেতিয়া লগ পোৱা যায় তেতিয়া এক বিশেষ মুহূৰ্ত হৈ পৰে। সকলোৱে আকৌ নিজৰ নিজৰ সাজোন কাচোনত লাগি গ'লোঁ। সময়বোৰ যেন আকৌ সেই স্কুলীয়া দিনবোৰলৈ উৰা মাৰিলে। ছায়াই মোক মুখৰ মেকআপটো কৰি দিলে আৰু এতিয়া মই ৰেডি। আমাৰ ঘৰৰ ভিতৰৰ অৱস্থাটো কি হৈছে আপোনালোকক দেখুৱাম বলক। বহু বছৰৰ পিছত যেতিয়া স্কুলীয়া বন্ধু বান্ধৱীক লগ পোৱা যায় কিমান কথা ওলাব পাৰে সেই সময়খিনিত। ইতিমধ্যে আমাৰ দেৰিয়ে হৈছে, কিন্তু সময় একেবাৰেই কম, কাৰণ ইহঁতি ৰহালৈ ঘূৰি যাব লাগিব আৰু আমি এতিয়া যাম গুৱাহাটীৰ ৰূপনগৰত থকা এটি নামঘৰলৈ। আমি চাৰিটা নিপনৰ গাড়ীত আহিলোঁ আৰু বাকীখিনি আহিল হৰ্ষৰ গাড়ীত। আনকি আজিৰ কাৰণে মোক ল'ৰায়ো লগ এৰিলে। ছায়াৰ ছোৱালী আৰু কিশোৰীমাৰ ল'ৰাক লগ পাই সি মাকক আজি পাহৰিয়ে গ'লগৈ। এতিয়া আহোঁ মূল কথালৈ। মই যি চিনাকি কৰি দিছোঁ ইহঁতবোৰ হৈছে মোৰ শৈশৱৰ বন্ধু বান্ধৱী, মানে ক শ্ৰেণীৰ পৰা কলেজৰ দেওনা পাৰ কৰি আমি এই মুহূৰ্তলৈকে আমি বন্ধুত্বৰ যিবোৰ সম্পৰ্ক সেই সম্পৰ্কটো বজাই ৰাখিছোঁ। মানে আমাৰ বন্ধুত্বৰ সময়খিনি কোনোবা বিপদ আপদ হ'লে আমি সকলো একগোট হৈ থিয় দিওঁ। আজি বান্ধৱীৰ শেষৰখন বিয়া, মানে আমাৰ ক্লাছৰ একেবাৰে শেষৰজনী বান্ধৱীৰ বিয়া হ'ব ৰূপনগৰৰ এই নামঘৰটোত। সেয়ে ইহঁতখিনি ৰহাৰ পৰা আহি মোৰ ঘৰত ৰেষ্ট লৈ দেখিছে নহয় মেকআপ চেকআপ কৰা, সেইবোৰ কৰি মেলি আমি আটায়ে আহিলোঁ এই নামঘৰটোলৈ। কিমান বিশ্বাস বুজাবুজি আৰু মৰম থাকিলে বন্ধুত্বৰ এনাজৰীডাল মজবুত হৈ থাকিব পাৰে আমি জানো। আমি এতিয়াও সেই স্কুলীয়া দিনবোৰৰ দৰে কাজিয়া লাগোঁ, ঠেহ পাতোঁ, সেই বুলি সম্পৰ্কবোৰ কিন্তু শেষ হ'বলৈ নিদিওঁ। এতিয়াও স্কুলীয়া দিনৰ জোকোৱা নামেৰে ইটোৱে সিটোক মাতোঁ, আমি দায়িত্ববোৰ মূৰ পাতি লওঁ। অৱশ্যে মোৰ বাহিৰে ইহঁতবোৰে লগ হৈ মাজে মাজে খানা পিনা চলায়ে থাকে। মোৰহে যাবলৈ অলপ অসুবিধা হয়, কিন্তু এইবাৰ প্ৰণামিকাৰ বিয়াখনলৈ সকলোৱে মেনেজ কৰি মুঠতে আহিমেই আহিম। আজিৰ বিয়াখন আমাৰ আকৌ বৰ হেঁপাহৰ আছিল, কাৰণ এইখনে হৈছে বান্ধৱীৰ শেষৰখন বিয়া। সৌৱা দৰা আৰু কইনা, ইতিমধ্যে বিয়া চলি আছে। এয়া যে আমি শান্ত শিষ্ট আৰু ভদ্ৰভাৱে বহি আছোঁ, এয়া আমাৰ আন এটা ৰূপ, কাৰণ আমি গোটেইখিনিয়ে লগ খালে আমি ইমানেই উৎপাত কৰোঁ আৰু উৎপতীয়া হৈ যাওঁ, আমি নিজে পাহৰি যাওঁগৈ, কাৰণ আমি স্কুলীয়া দিনবোৰলৈ ঘূৰি যোৱা যেন লাগি যায়। আৰু বিয়াখন যিহেতু নামঘৰত হৈছে সেইকাৰণে সেই পৰিৱেশটোৰ লগত মিলাই আমি তেনেকেই থাকিবলগীয়া হৈছে। আৰু ইহঁতি যিহেতু ৰহালৈ সোনকালে ঘূৰি যাব, কণমানি কেইটামানো আছে, সেইকাৰণে আমাক সোনকালে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিলে। আৰু লগতে আমাৰ ওচৰত কইনাও আহি পালেহি, কাৰণ তাই বোলে মনটো ৰোৱা নাই, কাৰণ আমি একেটা গেং ন, একেটাই গ্ৰুপ, আৰু তাইনো কেনেকৈ বেলেগে থাকিব পাৰে বিয়া হ'ল বুলি ন। সেয়ে তাইও আহি আমাৰ ওচৰ পালেহি। বৰ সুকলমে প্ৰণামিকাৰ বিয়াখন সম্পন্ন হ'ল। সেয়া হৈছে আমাৰ দৰাৰ ঘৰ যোৰহাটত, তেওঁলোক থাকিব গুৱাহাটীতে। তাই সকলোৰে লগত দৰাক চিনাকি কৰি দিছে। বৰ হেঁপাহৰ আছিল এই বিয়াখন, কাৰণ আমাৰ ক্লাছৰ একেবাৰে শেষৰগৰাকী বান্ধৱীৰ বিয়া। আমি যাবলৈ ওলালোঁ, কাৰণ কণমানি দুটাও আছে, সোনকালে ঘৰ পাবগৈ লাগিব। আৰু তাইও আগবঢ়াই দিছেহি, তাইৰ এৰিবলৈও মন নাই আমাক, আমাৰো যাবলৈ মন নাই, কিন্তু উপায়টো নাই, যাবই লাগিব। আৰু এইফালে আকৌ কিয়ানছে আকুৰগোজ লৈছে যে সি ইহঁতৰ লগত ৰহালৈ যাব। মই যিহেতু নিপনৰ গাড়ীখনতে যাম, কাৰণ সি মোক ঘৰত নমাই থৈ যাব, সেইকাৰণে কিয়ানছক আকৌ ভালকৈ বুজাই কৰি লোৱাতহে সি আকৌ সেইখন গাড়ীৰ পৰা নামি নিপনৰ গাড়ীখনত উঠিল।
সকলোৱে ঘৰা-ঘৰি যাবলৈ ওলাইছোঁ। মন চন একেবাৰে ভাল নহয়, কাৰণ কেতিয়া আৰু লগ পাওঁ ঠিকনাটো নাই। মোৰ মনটো সঁচাকৈ এইকাৰণে বেছি বেয়া লাগিছে, কাৰণ সিহঁতি মাজে মাজে লগ হোৱা হয়, কিন্তু মই যে একেবাৰেই লগ নাপাওঁ। বহুত বছৰৰ মূৰত আজি একেলগে গোটেইখিনি লগ খাইছোঁ, সেইকাৰণে মোৰ বেছি দুখ লাগিছে। আৰু যাবতো লাগিবই, কাৰণ সকলোৱেতো এখন এখন সংসাৰ পাতি লৈছোঁ, নহয়নে? আৰু এয়া মই নিপনৰ গাড়ীতে উঠিম, কাৰণ সি মোক ঘৰত নমাই থৈ যাব। লগতে আমাৰ বান্ধৱী প্ৰণামিকাৰ যুগ্ম জীৱন সুখৰ হওক, ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছোঁ।